আনিব নালাগে। কমচে কম আমাৰ কিছুমান লোকক বুজিব লাগিছিল যে গোষ্ঠীগত সংঘৰ্ষ লৈ ইয়ালৈকে যাব নালাগিছিল। আৰু বিশেষকে নিহত যিজন ব্যক্তি, সেই নিহত ব্যক্তিক ন্যায় পাবৰ কাৰণে যিসকল লোক প্ৰতিবাদস্থলীত উপস্থিত হল, সেই প্ৰতিবাদস্থলীৰ পৰা তেখেতসকলে কেলেই আজি মানে কি কয় এইটো হিংসাত্মক ৰূপ তেখেতসকলে পৰিধান কৰিলে। সেইখিনি সময়ত তেখেতসকলে বুজিব লাগিছিল ন্যায় আমিও বিচাৰিছো। কিন্তু কথাটো হল যিসকল ব্যক্তি ইয়াত সমবেত হল তেখেতসকলে নিৰ্দোষী ব্যক্তিসকলৰ ঘৰলৈ গৈ পুলিচ প্ৰশাসন থাকিও তেখেতসকলে ঘৰ জ্বলাই দিব নালাগিছিল। আমি দুখ প্ৰকাশ কৰিছো। যিজন মানুহক মাৰিয়াই হত্যা কৰিলে তাত যিমানখিনি তেখেতসকলে ভুল কৰিছে, এই যে ইয়াত সমবেত ৰাইজে প্ৰতিবাদকাৰীসকলে আজি হিংসাত্মক ৰূপ ধৰিলে যি হিংসাত্মক ঘটনা ঘটালে, তেখেতসকলেও আমি চাওতা ছাত্ৰ সন্থাই দাবী কৰিছো চৰকাৰৰ তদন্তলৈ তেখেতসকলক আনক, আইনলৈ আনক, আৰু সেই সকলকো উচিত পৰিমাণৰ শাস্তি প্ৰদান কৰক। আমি সেইটো দাবী কৰিছো। কাৰণ যি দোষী সেই দোষীকটো সকলোৱে দোষী, সকলোৱে কৈছে, সকলোৱে গৰিহণা দিছে। আৰু সেই গৰিহণাক লৈ কোনোবা নিৰ্দোষী মানুহৰ ঘৰ, কোনোবা নিৰ্দোষী ব্যক্তিক মাৰিলে তেখেতে যেন ন্যায় পাব, কিন্তু কেতিয়াও সম্ভৱ নহয়। সেইকাৰণে আমি ধিক্কাৰ জনাইছো। অনাগত দিনত যাতে এনেকুৱা ঘটনা নহয় তাৰ কাৰণে আমাৰ চাওতাল ছাত্ৰ সন্থা আৰু এপছু আমি একেলগে সমিল মিলে কাম কৰিছো। ঘটনা দেখিলো আৰু এই শান্তিৰ পৰিৱেশ, বিটিচিৰ যি শান্তিৰ পৰিৱেশ, ইয়াত জ্ঞানৰ ফেষ্টিভেল হল। আমাৰ জ্ঞান কিমান ওপৰলৈ গুচি গল, আমাৰ চৰকাৰে জ্ঞানৰ ফেষ্টিভেল পাতিব পৰা হৈ গল। আৰু সেই জ্ঞানৰ পোহৰেৰে আলোকিত এই বিটিচিৰ মানুহে আজি কি বিচাৰিছে। সেইকাৰণে মই ভাবিছো কোনোবা যদি তৃতীয় পক্ষ ইয়াতে যদি সোমাই পৰিছে, সেই তৃতীয় পক্ষক চৰকাৰৰ আওতালৈ আনিব লাগে। খালি হাগ্ৰামা ছাৰে ক'ব নালাগে যে কোনোবা তৃতীয় পক্ষ আছে। আমি স্পষ্ট শুনিছো আমাক আনিব লাগে। চৰকাৰৰ ইয়াত সম্পূৰ্ণ জোৰ হ'ব লাগিব, খালি কলে নহব, তেখেতে আইডেণ্টিফাই কৰিব লাগিব। আৰু সেই সকল ব্যক্তিক তদন্ত আওতালৈ আনি উচিত পৰিমাণৰ শাস্তি দিব লাগিব, তাকি অনাগত দিনত বড়ো আৰু চাওতালৰ কোনো যাতে এনেকুৱা সাংঘাতিক গোষ্ঠীগত সংঘৰ্ষৰ ফলে কোনো পৰিৱেশ ভাল নাখায়। তাৰ লগে লগে আপোনালোকে জানিব যে কেইজনমান বড়ো যুৱকে তেখেতসকলে কৈছে যে আমাৰ বড়ো মানুহ এজনক হত্যা কৰিছে, আমি তাৰ বিনিময়ত ছচিয়েল মিডিয়াত দেখিছো, তাৰ বিনিময়ত 10,000 চাওতালক আমি মাৰি পেলাম। এটি কোনো যুক্তিকৰ কথা নহয়। মই স্পষ্ট কৰি দিছো, আমি যিজন ব্যক্তিক মাৰিলে তেখেতসকলক আমি চাওতাল বুলি কোৱা নাই, তেখেতসকল হল দুষ্কৃতকাৰী। গতিকে এজন দুষ্কৃতিকাৰীক লৈ পেলাই গোটেই চাওতাল সম্প্ৰদায়টো দুষ্কৃতিকাৰী হ'ব নোৱাৰে। আমি এইটো ধিক্কাৰ জনাইছো। আৰু সেইকাৰণে স্পষ্ট কথা, চাওতাল জনগোষ্ঠী কোনো এটা জাতি জনগোষ্ঠীৰ ভৰিৰ তলত থকাৰ যোগ্যতা তেখেতসকলৰ নাই, আগতেও থকা নাই, এতিয়াও নাথাকো। আমাৰ অভিভাৱক আছে, আমাৰ অসম চৰকাৰ আছে, আমাৰ বিটিচি চৰকাৰ আছে। আমি বিটিচি চৰকাৰৰ অসম চৰকাৰত চলা মানুহ, তেখেতৰ আইন মতে, তেখেতসকলৰ সংবিধান মতে, এই বিটিচিৰ নিয়ম মতে আমি চলা মানুহ। কাবাৰ তলত কাবাৰ মানে কি বুলি কয় এইটো, কাবাৰ আদেশত এনেকে চাওতাল মানুহ নচলে। আমি সেই তেখেতসকলৰ কথাবিলাক ধিক্কাৰ জনাইছো। আৰু যিসকল ব্যক্তিয়ে ছচিয়েল মিডিয়াৰ যোগেদি গোষ্ঠীগত সংঘৰ্ষৰ বীজ ইয়াত সিঁচিব বিচাৰিছে, তেখেতসকলক ইতিমধ্যে চৰকাৰে কাৰায়ত্ব কৰক আৰু উচিত তদন্তলৈ তেখেতসকলক লৈ আহক। গোষ্ঠীগত সংঘৰ্ষ হৈছে বড়ো আৰু চাওতালৰ, কিন্তু আপোনালোকৰ মানুহে যে আপোনালোকে বেয়া নাপাব, আপোনালোকৰ মানুহে কি কৰিছে, চাওতালক মাতা নাই, বেলেগ যত জাতি জনগোষ্ঠীক লৈ পেলাই আজি তেখেতসকলে লাইভ কৰিছে, টেলিকাষ্টত বহিছে। আমি ধিক্কাৰ জনাইছো সেই বস্তুটো। আপোনালোকক মই অনুৰোধ জনাইছো যে চাওতাল আৰু বড়ো সংঘৰ্ষ হৈছে, তাত কোনোবা মুছলিম জনগোষ্ঠী, তাত কোনোবা আপোনাৰ বেলেগ জনগোষ্ঠী মাতি নি তাত চাওতালৰ বিপক্ষে কোনোবাই বড়োৰ বিপক্ষে কব, তেখেতসকল একো নাযায় না। যুদ্ধটো তেখেতসকলে কৰা নাই, তেখেতসকলৰ লগত কোনো মানে মই মাতিলি হোৱা নাই। মই মতালি হৈছে আমাৰ মাজত, কিন্তু আমাৰ মানক মাতি লৈ গৈ তাত যদি সকলো লগত সমিল মিলে আলোচনা কৰি এটা পৰিৱেশ সৃষ্টি কৰা বা পৰ্যায় বনোৱাটো সাংবাদিক বন্ধুসকলৰ দায়িত্ব। ইয়াৰ লগে লগে এটা স্পষ্ট কৰিব বিচাৰিছো যে অনাগত দিনত এই শান্তি যিটো, এই শান্তিৰ বোলা বস্তুটোৰ বিষয়টো আমি ভালকে বুজি পাব লাগিব। ইয়াৰ কাৰণে ইয়াত দক্ষিণ কাৰিগাঁৱতে হওক বা আপোনাৰ গৌৰীনগৰতে হওক, যিখিনি পৰিয়ালৰ ঘৰ জ্বলি গল, তেখেতসকলৰ কৈছে যে চৰকাৰে পুনৰ সংস্থাপন প্ৰদান কৰিব। আমি কৈছে হয় পুনৰ সংস্থাপন হ'ব লাগে, কিন্তু কথাটো হৈছে তেখেতসকলৰ ঘৰ জ্বলিছে। এতিয়া 30টাকৈ তেখেতসকলৰ ঘৰ ভস্মীভূত হৈছে, দুষ্কৃতিকাৰী জ্বলাই দিলে। কথাটো হ'ল তেখেতসকলৰ ঘৰ নাই, তেখেতসকলৰ দুৱাৰ নাই। ইয়াৰ পৰা যদি তেখেতসকলে তাতে মানে পঠোৱা যায়, তো তেখেতসকলে কিহত থাকিব? এই চৰকাৰৰ ওচৰত দাবী জনাইছে যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলক আৰ্থিক সাহায্য প্ৰদান কৰক
আৰু নিজৰ ভেটিত নিজৰ জাগাত তেখেতসকলক পুনৰ সংস্থাপন কৰিব, তেখেতসকলক ঘৰ দিয়ক, তেখেতসকলক টিং দিয়ক। এই আগৰ নিচিনাকে কোনোবা এটা তিৰপাল প্ৰদান কৰিব, কোনোবাই কিবা কাপোৰ কানি মুছাৰি প্ৰদান কৰিব, আৰু ইয়াত সমস্যা শেষ। এইটো কথা আমি কেতিয়াও মানি নলওঁ। এইকাৰণে যেতিয়ালৈকে চৰকাৰে উচিত পৰিমাণৰ সুবিধা প্ৰদান নকৰিব, তেতিয়ালৈকে যাতে এই কেম্পত থকা মানুহবিলাকক ইয়াতে সুবিধা প্ৰদান কৰে, খোৱা লোৱাৰ পৰা আৰম্ভ কৰি চিকিৎসাৰ পৰা আৰম্ভ কৰি গোটেইখিনি চৰকাৰৰ ইয়াত মানে সহমৰ্মিতা সহযোগিতা ইয়াত প্ৰদান কৰিব লাগিব। তাৰ কাৰণে আমি দাবী জনাইছো। ধন্যবাদ। এই জাতি জনগোষ্ঠীৰ কথা নাই, কাৰণ ইয়াতে মানে অশান্তি কৰি পেলাই কাৰো লাভালাভ নাই। না চৰকাৰৰ লাভ হ'ব, না বড়োৰ হ'ব, না চান্তালৰ হ'ব, না অনা বড়ো আৰু অনা চান্তালৰ হ'ব, কাৰো লাভালাভ নাই। সেইকাৰণে সকলো শান্তি বিচাৰিছে, শান্তিটো অটুট ৰাখিবৰ কাৰণে চৰকাৰক দাবী জনাইছো। এই বিষয়ে বড়ো জনগোষ্ঠী আৰু চাওতাল জনগোষ্ঠী আমি সমিল মিলি আলোচনা কৰি উচ্চ লেভেলৰ তদন্ত ঘোষণা আমি চৰকাৰৰ ওচৰত আমি দাবী জনাইছো। আৰু এইখিনিতে যে যিসকল দুষ্কৃতিকাৰীক চৰকাৰে মানে এৰেষ্ট কৰিছে, কোনোবাই হয়তো নহ'বও পাৰে, তাতে কোনোবা দোষী নহ'ব পাৰে, ইয়াত বড়ো হ'ব পাৰে, চান্তাল হ'ব পাৰে, যিসকলক আটক কৰিছে তেখেতসকলক যাতে তদন্তলৈ আনি নিৰ্দোষীসকলক নিৰ্দোষী হিচাপে ইয়াতে তেখেতসকলক ন্যায় প্ৰদান কৰে, আৰু যিসকল শাস্তি পাব লাগে তেখেতসকলে চৰকাৰে কঠোৰ হৈ তেখেতসকলক শাস্তি প্ৰদান কৰিব লাগিব। ধন্যবাদ।